স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিং প্ৰগ্ৰামৰ এই উদ্বোধন সভা ইয়াৰে পৰিচালক ডাঙৰীয়া আৰু ইয়াতে উপস্থিত হ'ব পৰা প্ৰশিক্ষক আজি যি এই শুভ মুহূৰ্ত সময়ত আপোনালোকক সকলোৱে এই প্ৰশিক্ষণ কেন্দ্ৰ কৰিবলৈ হৈছে তাত মই আনন্দিত কৰিব পাৰিছোঁ কাৰণ আজি যি প্ৰগ্ৰামটো লৈ আপোনালোকে কাম কৰিবলৈ আহিছে সেইটো মানৱ জীৱনৰ প্ৰতিটো মানৱ জীৱন জীয়াই ৰাখিবৰ কাৰণে যুদ্ধৰ মাজেদি যাব লগা হয়। এইটো যদি ধৰি লোৱা হয় তেতিয়াহ'লে আজিৰ যি স্থান এই স্থানটো আমি যুদ্ধৰ ক্ষেত্ৰ বুলি ক'ব পাৰোঁ কাৰণ জীৱনটোক আমি সংগ্ৰাম কৰি জীয়াই ৰাখিব পাৰিব নিশ্চয় যি মানুহ সংগ্ৰাম কৰিব এই সংগ্ৰাম কৰোঁতা মানুহসকলে আচল মানুহ বুলি ক'ব লাগিব। ইয়াত যি মানুহবিলাকে উপস্থিত হৈ আজিৰ এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বৰ কাৰণে আহিছে সেইখিনি মানুহে যদি ভাল ধৰণে যদি প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ পিছত ভাল যদি নিজকে যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে নিশ্চয় ই আমাৰ অঞ্চলৰ বা নিজৰ কাৰণে সুফল পাব বুলি আমি আশা কৰিব পাৰোঁ আৰু ইয়াৰ মাজেদি সমাজখনক আমি খোজ আগবাঢ়ি লৈ যাব পাৰিম বুলি আশা ৰাখি মই আজিৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোক উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ আৰু লগতে মই আশা কৰিম আজিৰ প্ৰশিক্ষণ কেন্দ্ৰটোক